to my YouTube channel. নমস্কাৰ সকলোলৈকে পুনৰবাৰ মই মোৰ YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বহুত দিনৰ মূৰত বহুত মানে বহুত বেছি দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ আহিছো। কাৰণ মই যেতিয়াৰ পৰা পাৰ্লাৰখন ওপেনিং কৰিলো তেতিয়াৰ পৰা আপোনালোকক মই ভিডিঅ' দিব পৰা নাই। কাৰণ কিয় আহোঁ সদায় যাওঁ বহুত মানে অহা যোৱা কৰোঁতে মানে মোৰ বহুত দেৰি হৈ যায়, টাইমটো মানে মই ব্লগো দিব নাপাওঁ নোৱাৰোঁ মানে। গতিকে আজিৰ পৰা মই ভিডিঅ' ষ্টাৰ্ট কৰিম। যিহেতু বহুতকেইজনী ভণ্টি আহে, সিহঁতি কয় ৰাতিপুৱা তুমি ভিডিঅ' কিয় নিদিয়া হ'লা বহুতে মিছ কৰি আছে, আপোনালোককো মই মিছ কৰি আছিলোঁ। আৰু ভাবিলোঁ কি আজি মই ব্লগ এটা বনাই দিওঁ, কাৰণ এতিয়া সোনকালে যাওঁগৈ আজি। আৰু যিহেতু শিৱৰাত্ৰি মেলাও পালেহি আৰু ভাবিছোঁ শিৱসাগৰ শিৱৰাত্ৰিৰ প্ৰিপাৰেশ্যন কেনেকুৱা, আগতো মই আপোনালোকক দেখাওঁ অলপ চলপ, তো গতিকে আজিও দেখাম। এতিয়া ওলাই যাম মই। আৰু শিৱৰাত্ৰি মানে কি ক'ম আৰু মানে অলপ চলপ যিমান পাৰোঁ দেখাবলৈ মই ট্ৰাই কৰিম। আগতেও যেনেকৈ কওঁ আজিও এনেকৈ কৈছোঁ, আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। গতিকে মোৰ লগত বলক ভিডিঅ'টো কণ্টিনিউ কৰিব। আৰু মই পাৰ্লাৰখন আপোনালোকক দেখাম বাৰু, এইখনেই মোৰ পাৰ্লাৰ, অলপ ভালকেনে দেখাম। গতিকে আৰু মই আপোনালোকৰ কাৰণে স্পেচিয়েল অলপ যিমান মানে মানুহ আহিছে অলপ ক্লিপ লৈ থৈছোঁ, সকলোবোৰ এড কৰি দিম এইটো ব্লগতে। গতিকে চাব। গতিকে বাই বাই, মোৰ লগত ভিডিঅ'টো এনজয় কৰক। ওলাই মেলি ৰেডি হ'লোঁ আৰু জানেই কোন আহিছে নিবলৈ, আৰু এই দুটা ওলাইছে এতিয়া আৰু তলত ৰখি আছে। ময়ো যাওঁ, আপোনালোকক দেখাম বহুত দিনৰ মূৰত তাকো। আৰু এতিয়া মই তাৰ লগতে যাম। মই ওলাই মেলি ৰেডি হ'লোঁ, চকী টকী এনেকৈ থৈ দিছোঁ আৰু বস্তু এনেকৈ আছে। মই পাৰ্লাৰখন দেখাম বাৰু আপোনালোকক ভালকেনে। গতিকে ব'লক, এতিয়া দেৰি হৈছে যিহেতু যাওঁ। আৰু এতিয়া মই নামি যাওঁ, কাৰণ ৰখি আছে আহি পিনি ষ্টেপত। নামি পিনি ৰখি যাওঁ, দেৰিয়ে হ'ল মোৰ। আৰু এইয়া মোৰ এখেত মিষ্টাৰ ৰখি আছে। হাই কৈ দিয়া, আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। আৰু মই এতিয়া উঠি যাওঁ, বেগটো আগত দিয়া। মোৰ সেইখন পাৰ্লাৰ মাৰি গৈ, আৰু এয়া মই এতিয়া যাম। আৰু সেইখন মোৰ পাৰ্লাৰ দেখিছে অলপ বাবা। আৰু সেয়া মোৰ ঘৰৰ ওচৰত, কি এইটো ঘৰৰ মানে ঘৰে হয়, দোকানৰ ওচৰত থকা ভাইটি এটা। আৰু এয়া পাৰ্লাৰ। এতিয়া ব'লক কৈ থাকোঁ ৰাস্তালৈ। এয়া মই পালোহি দলমুখ চাৰিআলি। আৰু দলমুখ চাৰিআলি কাইলৈৰ পৰা পূৰা শিৱৰাত্ৰি আৰম্ভ হ'ব। এয়া প্ৰিপাৰেশ্যন। আমি তাই গেটত সোমাইছোঁ। এতিয়া বাইকখন লৈ যাব দিছে বাৰু। কাইলৈৰ পৰা নিদিয়ে আৰু, কাইলৈৰ পৰা মানুহে একচুৱেলি আমাৰ এওঁ কৈছে দেই মোক, তুমি ব্লগ এটা বনোৱা আকৌ আজি। মানে মই নহ'লে মানে মোৰ হেৰিয়ে নিমিলে ন, তো মই মানে ভাবিছোঁ আজি মোক আউটিঙত লৈ আহিছে পূৰা দলমুখ চাৰিআলি। আৰু চাই লওক এয়া ইয়াত ষ্টেজ এইবোৰ প্ৰিপাৰেশ্যন কৰি আছে। ইয়াত পূৰা এতিয়া এইকেইদিন পূৰা ডান্স চান্স পূৰা হৈ থাকিব, মানে পূৰা ডাঙৰকৈ পাতে আৰু ইয়াত আমাৰ ইয়াত এয়া মানে ষ্টেজত পূৰা প্ৰগ্ৰেম হ'ব। এইবোৰ ডাঙৰ DJ বক্স আনি থৈছে। আৰু এইডোখৰ দলমুখ চাৰিআলি। আৰু এয়া শিৱদৌল। আৰু শিৱদৌলৰ মানে মেইন মানে শিৱৰাত্ৰি এইডোখৰতে হ'ব, যিহেতু শিৱদৌল এয়া এখন দেখাম বোলক ওচৰত। আৰু এয়া আজি আহিব দিছে আৰু গাড়ী বাইক, আৰু কাইলৈৰ পৰা সোমাব নিদিয়ে মানে এইডোখৰত পূৰা। নহয় এয়া দেখিছে এইখন কমপ্লেক্স, আৰু দলমুখৰ কিনাৰে কিনাৰে এনেকৈ দোকান হ'ব। কাইলৈৰ পৰা পূৰা দোকান, বহুত দোকান হ'ব মানে একদম আপোনাৰ কি ক'ম আৰু এইবোৰ দোকান। ইয়াত মানে কাইলৈৰ পৰা আৰু চিনি নাপায় আৰু মানুহ, আৰু পূৰা বহুত মানুহ আহিব দূৰ দূৰণিৰ পৰা। শিৱসাগৰত শিৱৰাত্ৰি বুলি ক'লেইতো বহুত হয় ন। এইবিলাক দেখিছে ইয়াত গোটেই মানে এইখিনি দোকান হৈ যাব পূৰা প্ৰিপাৰেশ্যন কৰিলেই। এইবোৰ দেখিছে পূৰা এতিয়া এক পাক ঘূৰিছোঁ। আৰু এইয়া চব গোটেই শিৱসাগৰ পুখুৰীৰ পাৰে এইটো পাৰে একদম এয়া দোকান, আৰু এইফালে দোকান, এয়া দৌল। আৰু এয়া আমি মাজে মাজে এতিয়া গৈ আছোঁ মই। আৰু এইবোৰ দোকান মানে ইমানেই দোকান হ'ব মানে আপুনি হিচাপ কৰিব নোৱাৰে মানে ইমান দোকান। এইবোৰ দেখিছে এয়া ইমানেই দোকান হ'ব মানে এয়া। গতিকে সকলো আহিব শিৱৰাত্ৰিলৈ যিহেতু। আৰু সেয়া পুখুৰী পাৰ দেখিছে ইমান ধুনীয়া হৈ থাকে। আৰু এইবোৰ চব দোকানেই মানে চালিয়া এইখিনি। সেয়া আৰু শিৱদৌল। আৰু এয়া প্ৰিপাৰেশ্যন কৰি আছে চবেই, এয়া লগাই থৈ আছে পূৰা আজিৰ পৰা ষ্টাৰ্টিং। আৰু এইবাৰ বিশেষত্ব এইটোৱে হৈছে শিৱৰাত্ৰি এবাৰ মানে 5 দিনীয়াকৈ পাতিছে, মানে 5 দিন হ'ব। আৰু ধুনীয়াকৈ মানে চব কোনোবা এদিন হ'লেও আপোনালোকে পাক এটা মাৰিব। আৰু এই হৈছে আমাৰ শিৱসাগৰৰ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি 2023 বৰ্ষৰ। আৰু সকলো আহিব যিহেতু 5 দিনীয়াকৈ পাতিছে এইবাৰ। আৰু আমি এপাক ঘূৰিলোঁ বৰপুখুৰী পাৰৰ শিৱদৌলৰ পাৰে ঘূৰি পিনি এক পাক ঘূৰি আমি দুইটা আহি বজাৰ সমাৰ কৰি ডাইৰেক্ট ঘৰলৈ বুলি আহিলোঁ। আৰু এয়া এখেতে তেল ভৰাই লৈছে তেল ডিপুত, তেলটো ভৰাই ল'লে। তাৰ পৰা আমি দুইটা
ৰাওনা হ'লোঁ ঘৰলৈ বুলি। আৰু মই পাৰ্লাৰ যিহেতু ফুল একেবাৰে বন্ধ কৰা নাই, কৰি লওঁগৈ, তাৰপৰা ঘৰলৈ গৈ আছোঁ। আৰু যিহেতু ভিডিঅ'টো আজি আপলোড কৰিব লাগিব, গতিকে চাই থাকক। আৰু মই আহি এতিয়া পালোহি, অলপ বজাৰো আছিলে, বজাৰ সমাৰ কৰিলোঁ, ঘৰলৈ দেখাইছোঁ আপোনালোকক। কিমান মানে বজাৰ চজাৰ এইবোৰ ঘৰলৈ বজাৰ কৰিলোঁ। এয়া দেখিছে, মেগী, চাহপাত, ডিম পাপৰ, মছলা এইবোৰ একো নাছিলে। ঘৰলৈ বজাৰ সমাৰ কৰি পিনি এতিয়া আহিলোঁ। আহি পাই এতিয়া দোকান বন্ধ কৰোঁ, যাওঁ, যিহেতু 8টা বাজিলে। আৰু ভিডিঅ'টো মই আজিয়ে দিব লাগিব, কাৰণ কিয় শিৱৰাত্ৰি প্ৰিপাৰেশ্যনটোতো আজিয়ে দেখাব লাগিব, কাৰণ কাইলৈতো মই আপলোড কৰিব নোৱাৰোঁ। সেইটো কাৰণে লৰালৰিকৈ এডিট কৰিম। আৰু যি আপোনালোকক ক্লিপ মই এড কৰিম বুলি কৈছিলোঁ, সেইখিনি মানে মই এতিয়া এইটো ব্লগত নিদিওঁ। মুঠতে সকলোকে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিলৈ আপোনালোকক নিমন্ত্ৰণ জনালোঁ, কাৰণ বহুত দূৰ দূৰণিৰ পৰা ভক্ত আহিব, মানে যিমান মানুহ আহিব বা সকলোৱে যদি মোক দেখে মাতিব, মাত এষাৰ দিলে ভাল পাম। গতিকে এইটোৱে আছিলে মোৰ আজিৰ ব্লগ, মানে বহুত দিনৰ মূৰত যিটো ব্লগ দিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰবাৰ অতি শীঘ্ৰেই, মানে মই বেছি দিন গেপ নলওঁ, অতি শীঘ্ৰেই মই আকৌ নতুন এটা স্পেচিয়েল ভিডিঅ' মই আহি দি থাকিম আপোনালোকৰ কাৰণে। গতিকে মোক পাহৰি নাযাব, আপোনালোকৰ মাজত মই আছোঁ আৰু সদায় থাকিম। গতিকে বাই বাই, লাভ ইউ অল।